কি জানিবা আৰু অলপমান লাগিছিলে নেকি সময় তো মোৰ হিচাপতো সময় নেলাগিব চাগে তো খেৰখিনি চাওক খেৰখিনি সম্পূৰ্ণ হেৰি নহ'ল তো অলৰেডি মাছটো সিজিলে যেন লাগিছে তো এবাৰ বাগৰি নগ'লতো এবাৰ ধুনীয়াকৈ সিজিলে যেন অনুভৱ এটা হৈছে বাৰু হৈ গ'ল তো আপোনালোকে চাব শেষলৈকে নমস্কাৰ বন্ধুসকল অজিত সোণোৱাল থলুৱা খাদ্য পেজত আপোনালোকক স্বাগতম জনাইছোঁ এইটো মোৰ প্ৰথম ভিডিঅ' আপোনালোকক মই আজি দেখুৱাম যে মাছ পাতত দি আমি কেনেকৈ খাওঁ থলুৱা ষ্টাইলত আপোনালোকক তাৰে দেখুৱাম কেনেধৰণে আমি পাতত দিম কি কৰিম তো সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব যদি ভাল লাগে লাইক কমেণ্ট এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ এইখিনি আছে আমাৰ মাছ এই মাছখিনি মানে আমি পাতত দিম ইয়াত পেটু কেইডোখৰমান আছে লগতে ভৰাই দিম তো ইয়াৰ হালধি চালধি দি ধুনীয়াকৈ থৈ দিছে তো আহক আমি পাতত বান্ধি লওঁ ঠিক আছে মই বাৰীলৈ যাওঁ এতিয়া বাৰীৰ পৰা অলপ ধনিয়া লৈ আহোঁগৈ ধনিয়া লগাইছিলোঁ মই ধনিয়া ভাল নহ'ল তো ইয়াৰে কেইডালমান উঘালি দি দিম আৰু আপোনালোকে দেখিছে সৰু সৰু ধনিয়া লগত ধনিয়া দি দিম তো ফাইনেলি ধনিয়া লৈ আহিলোঁ আৰু ইয়াত দিম ৰচুন দিম আৰু জলকীয়া দিম বিলাহী এটা কাটি দিলে ভাল লাগিব নিশ্চয় তো আপোনালোকে চাই থাকিব শেষলৈকে তো আমি বিলাহী চিলাহী নিমখ চিমখ দি চব হৈ গ'ল তো এতিয়া পাতখনত বান্ধিম আৰু আমি খেৰৰ মাজত ভৰাম তো চাই থাকক শেষলৈকে ভাল লাগিলে আপোনালোককো এডোখৰ এডোখৰ দিম বাৰু দেই এইটো প্ৰথম আমি মেৰিয়াই দিলোঁ পাতাও লাগিছিলে বা হৈ যাব তো ফাইনেলি এই ওলাই গৈছে তো এতিয়া আমাৰ পাতখন হৈ গৈছে এইটো চাইডে অলপ ওলাই গৈছে মানে মাছটো অলপ বেছি হৈছেতো তো পাতখন সৰু সৰু হৈছে মানে আৰু অলপমান পাত দৰকাৰ হৈছিলে তো হৈ যাব এইটো এনেকৈ ঘূৰাই দিছোঁ এইটো ভৰাই দিলোঁ এটা তো এইটো চাইডে আমাক অলপ লাগিব এইফালে পৰা দিওঁ তো এতিয়া আমি পাতত ভৰাই ল'ম সেইটো অলপমান কম দেখিছোঁ পাততটো চাই বাৰু হৈ যাব সিজি যাব লাগে এইটো আপোনালোকে যদি পাতত দিয়ে তো এই বস্তু পাতত নিয়াওঁতে চাইকৈ নিয়াব লাগে ফাইনেলি ইয়াৰ ওপৰত কিবা এটা দিব লাগিব তো বাগৰি নোযোৱাকৈ কিবা এটা দিব লাগিছিলে মই এইটো মানে প্ৰায় মই ইয়াত কৰি থাকোঁ কামটো তো গতিকে এইডালকে দি দিওঁ ফাইনেলি আমি জুইটো দি দিলোঁ কিমান সময় লাগে আমি ইয়াত সময়টো চাই ল'ম 7:17 মোটামুটি 7:16 জুই দিছোঁ তো কিমান সময় লাগে আপোনালোকক জনাম ফাইনেলি আমাৰ মিছনটো ফেইল হৈ গৈছিলে মানে এই কিনাৰত দিছিলোঁ কিনাৰ পৰা বাগৰি গ'লগৈ তো আমি অলপ ওপৰলৈ উঠাই আনিলোঁ আকৌ নতুনকৈ দি দিলোঁ দেই তো মানে কি হ'ল বাগৰি গ'লগৈ বস্তুটো তো সেইটো কাৰণে আকৌ নতুনকৈ খেৰ আনি কিনে আকৌ ভৰাই কিনে আকৌ মানে ওপৰলৈ লৈ আহিলোঁ তো এতিয়াতো মোটামুটি ঠিকে আছে কিনাৰফালে গাৰ্ড দি দিছোঁ বাগৰি নাযাবলৈ তো ফাইনেলি আপোনালোকক কিমান সময় লাগে দেখুৱাম মই তো 7:30 মানে 7:30 মই জুইটো দিছোঁ ধৰক 1-2 মিনিট বেছি হৈছে একো নাই তো কিমান সময় লাগে সেইটো জনাম তো ফাইনেলি বন্ধুসকল 1 ঘণ্টা হৈ গ'ল মোটামুটি এইখিনি ভৰোৱা তো চাম আমি এতিয়া উলিয়াই কি হৈছে কি নাই 1 ঘণ্টাটো হৈ গ'ল আৰু অলপ দেৰি কি জানিবা আৰু অলপমান লাগিছিলে নেকি সময় তো মোৰ হিচাপতো সময় নেলাগিব চাগে তো খেৰখিনি চাওক খেৰখিনি সম্পূৰ্ণ হেৰি নহ'ল তো অলৰেডি মাছটো সিজিলে যেন লাগিছে তো এবাৰ বাগৰি নগ'লতো এবাৰ ধুনীয়াকৈ সিজিলে যেন অনুভৱ এটা হৈছে বাৰু হৈ গ'ল তো আপোনালোকে চাব শেষলৈকে তো আমি এতিয়া উলিয়ামগৈ এইটো বস্তুটো জুইটো আৰু অলপ আছিলেই জ্বলিবলৈ তো মোটামুটি হৈ গ'ল যেন অনুভৱটো হৈ গৈছে বাৰু হৈ গৈছে অলপমান বেছি টাইমটো বেছি হৈ গ'ল তো গতিকে আমি এতিয়া খুলিমগৈ তো আহক চাব
দেখুৱাই তো ফাইনেলি আমাৰ এইটো এতিয়া খুলিবলৈ সময় আহি গ'ল 1 ঘণ্টা লাগিলে মোটামুটি 1 ঘণ্টা পিছত ঐ অঁ য'তে হ'লেও খাবাচোন বাৰু ৰ'বা তো 1 ঘণ্টা লাগি গ'ল আমাৰ বস্তুটো 1 ঘণ্টা অলপ বেছিয়ে দেৰি হ'ল থোৱাটো অলপ আমি সোনকালে উলিয়াব পাৰিলোঁ হ'লে তো ভালকৈ সিজি লওক বুলি মানে অলপ ৰখাই দিলোঁ আৰু তো ভাতটো হোৱা নাই হৈছিলে তো চাওকচোন কেনেকুৱা হৈছে বস্তুটো চেনটো বৰ ধুনীয়া মাৰিছে তো আদা ৰচুন চব দিয়া আছে ধনিয়া দিয়া আছে হালধি দিয়া আছিলে গৰম হৈ আছে বস্তুটো কিন্তু খাবলৈ অকণমান দেৰি হৈছে কাৰণে অলপ সোনকালে কৰি দিছোঁ আৰু তো এই চাওক বস্তুটো গৰমে গৰমে ওলাই আছে এইয়া আমাৰ পাতত দিয়া মাছ এইয়া চাওক ধুনীয়াকৈ সিজি গ'ল এইটো খুব সুন্দৰ চেনটো তো ইয়াততো লাগি থকা নাই আৰু এটা আছে ইয়াত মানে কি হ'ল পেটু দুডোখৰমান আছিলে ইয়াত দেখুৱাবা ইয়াত পেটু দুডোখৰমান আছিলে পেটু কেইডোখৰ মই খুব ভাল লাগে বুলি ক'লে লগতে ছাইডত দি দিছিলোঁ তো এইকেইডোখৰ চাম কেনেকুৱা হৈছে ইয়াত একো দিয়া নহ'ল অকল পেটুকেইডোখৰ থাকিলে পৰি গৈছে এইটো তো ফাইনেলি হৈ গ'ল তো আমাৰ বস্তুটো এতিয়া আমি ইয়াৰ সোৱাদটো ল'ব লাগিব ন হয় তো এতিয়া আমি ভাতৰ লগত খাই টেষ্ট কৰিম আপোনালোকক জনাম আৰু জাৰটো তো ফাইনেলি আমাৰ বেটাই প্ৰথম টেষ্ট কৰি চাব কেনেকুৱা হয় টেষ্ট কৰি চোৱা কেনেকুৱা হয় ক'বা দেই টেষ্ট কৰি চোৱা কেনেকুৱা হয় খাই চোৱা খাই কেনেকুৱা হা মজা আছে এইটো আমি কাঁহী লৈ ল'লোঁ এতিয়া এইফালে চানা আছে এইটো গাহৰি দিছে মাছটো খুব ভাল লাগিছে খাই একদম লোকেল খানা ইয়াত কবি বইল দিছে